এষাৰ কিন্তু আমাৰ দেউতাই কোৱা কথা আছিল দেই, কাৰণ মা আৰু দেউতাই যিখিনি কথা কৈ যায় আমাৰ জীৱনৰ ভালৰ কাৰণে কয়, নহয়নে বাৰু? সেইকাৰণে কিছুমান কথা আমাৰ মনত ৰৈ যায় আৰু সেই কথাখিনিয়ে এতিয়া আমি ধৰক ক'বলৈ পাইছোঁ ফেচবুকৰ জৰিয়তে ৰাইজক, সেইকাৰণে কৈ আছোঁ যে আমাৰ দেউতাই এষাৰ কথা কৈছিল, কিছুমান মানুহক হেনো পাহৰিবলৈ নাপায়, কিছুমান মানুহক পাহৰিবলৈ নাপায়, সেই কিছুমানৰ মাজত বাৰু কোন কোন আছে, কাক বা পাহৰিব নাপায়? আপোনাৰ দুখৰ সময়ত নোকোৱাকৈ নোখোজাকৈ মানে হাত নপতাকৈ নিজে মনে জানি যদি কোনোবাই সহায় কৰিছে সেইজনক আপুনি কেতিয়াও পাহৰি নাযাব। লাগে সেই সহায়টো এমুঠি চাউলেই হওক নতুবা এগাল ধনেই হওক। সম্পদততো সকলোৱে সকলোকে দিয়ে নহয় জানো? যিসকলৰ আমাৰ কথা এষাৰ আছে, যিসকলৰ বোলে মূৰত তেল আছে তাক হেনো সকলোৱে তেল দিয়ে, সেই ধৰণৰ কথাটো। যদি মোৰ আছে তেতিয়াহ'লে মই যদি সৰুকৈও বা নেপাতিলোৱে, খালি মানুহে জানিব লাগে যে মোৰ সেইদিনাখন বাৰ্থডে, সেইদিনাখন কিন্তু মোৰ ঘৰ উপহাৰেৰে ভৰি পৰিব। সেইবোৰৰ কিন্তু কোনো আদৰ নাই, থকাত দিছে, যদি নাথাকি দিলে হয়, সেইটো কিন্তু মনত ৰাখিবলগীয়া, মনত ৰাখিব আপোনালোকেও।